মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 7ৰ সায়েন্সৰ অধ্যায় নম্বৰ 5ৰ অম্ল, ক্ষাৰ আৰু লৱণ নামৰ পাঠটোৰ সকলো ধৰণৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে এচিড অম্ল, এচিড আৰু ক্ষাৰৰ মাজত পাৰ্থক্য লিখা। ইয়াৰ উত্তৰত হ'ব এচিডৰ সোৱাদ টেঙা কিন্তু ক্ষাৰৰ সোৱাদ তিতা বা কেঁহা। এচিডৰ সোৱাদ টেঙা কিন্তু ক্ষাৰৰ সোৱাদ তিতা বা কেঁহা। 2 নম্বৰ পাৰ্থক্যটো হৈছে এচিডে নীলা লিটমাছ ৰঙা কৰে কিন্তু ক্ষাৰে ৰঙা লিটমাছ নীলা কৰে। 3 নম্বৰত দিয়া আছে এচিড চুলে হাত খহটা হয় যেন কিন্তু ক্ষাৰ চুলে হাত পিছল লাগে। 4 নম্বৰটো হৈছে এচিডে হাইড্ৰজেন আয়ন মুক্ত কৰে কিন্তু ক্ষাৰ হাইড্ৰক্সিল আয়ন মুক্ত কৰে। 4 নম্বৰটো হৈছে এচিডে হাইড্ৰজেন আয়ন মুক্ত কৰে কিন্তু ক্ষাৰে হাইড্ৰক্সিল আয়ন মুক্ত কৰে। 2 নম্বৰ কোৱেশ্চনটো হৈছে এমোনিয়া খিৰিকী চাফা কৰাৰ দ্ৰব্যৰ দৰে বহুতো ঘৰুৱা কামত ব্যৱহাৰ কৰা হয়। ই ৰঙা লিটমাছ ৰঙা কৰে। ইয়াৰ প্ৰকৃতি কি? ইয়াৰ উত্তৰত হ'ব এনিমিয়া প্ৰকৃতি হৈছে ক্ষাৰকীয়। এনিমিয়া প্ৰকৃতি হৈছে ক্ষাৰকীয়। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। এনিমিয়াৰ প্ৰকৃতি হৈছে কি? ক্ষাৰকীয়। 3 নম্বৰ কোৱেশ্চনটো হৈছে লিটমাছ দ্ৰব্য উৎপন্ন কৰা উৎস কি? ইয়াৰ দ্ৰব্যৰ ব্যৱহাৰ কি? ইয়াৰ উত্তৰত হ'ব লিটমাছ দ্ৰব্য উৎপন্ন কৰা উৎস হ'ল লাইকেন। এই দ্ৰব্যৰ দ্বাৰা কোনো প্ৰদত্ত দ্ৰব্য আম্লিক নে ক্ষাৰকীয় প্ৰমাণ কৰিব পাৰি। 4 নম্বৰ কোৱেশ্চনত দিছে পাতিত পানী বা ডিষ্টেলড ৱাটাৰ নে আম্লিক ক্ষাৰকীয় প্ৰথম কোনটো শুদ্ধ? তুমি কিদৰে প্ৰমাণ কৰিবা? ইয়াৰ উত্তৰত হ'ব আমি এনেদৰে প্ৰমাণ কৰিম পাতিত পানী প্ৰথম, পাতিত পানী হ'ল প্ৰথম। পাতিত পানীত লিটমাছ পেপাৰ ডুবাই দিলে লিটমাছৰ বেঙুনীয়া বৰণৰ পৰিৱৰ্তন নহয়, গতিকে ই প্ৰথম। তোমালোকে এনেদৰে প্ৰমাণ কৰিব পাৰা পাতিত পানী প্ৰথম। পাতিত পানীত লিটমাছ পেপাৰ ডুবাই দিলে লিটমাছৰ বেঙুনীয়া বৰণৰ পৰিৱৰ্তন নহয়, গতিকে ই প্ৰথম। এনেদৰে তোমালোকে প্ৰমাণ কৰিবা বা উত্তৰটো লিখিবা। 5 নম্বৰ কোৱেশ্চনত দিয়া আছে প্ৰশমন প্ৰক্ৰিয়াৰ উদাহৰণ সহ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত হ'ব প্ৰশমন প্ৰক্ৰিয়া যেতিয়া এচিডৰ লগত উপযুক্ত অনুপাতত ক্ষাৰ মিহলোৱা হয় তেতিয়া এচিড আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয়। অৰ্থাৎ এচিড আৰু ক্ষাৰ উভয়ৰে নিজৰ গুণ লোপ পায়। বিক্ৰিয়াত তাপ উদ্ভৱ হয়। প্ৰশমন বিক্ৰিয়া যেতিয়া এচিডৰ লগত উপযুক্ত অনুপাতত ক্ষাৰ মিহলোৱা হয় তেতিয়া এচিড আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয়। অৰ্থাৎ এচিড আৰু ক্ষাৰ উভয়ৰে নিজৰ গুণ লোপ হয় আৰু বিক্ৰিয়াত তাপ উদ্ভৱ হয়। উদাহৰণস্বৰূপে ছডিয়াম হাইড্ৰক্সাইড, যাক আমি শ্বৰ্ট ফৰ্মত NaOH, ছডিয়াম হাইড্ৰক্সাইডৰ লগত হাইড্ৰক্লৰিক, যাক শ্বৰ্টত HCl এচিডৰ বিক্ৰিয়া ঘটি ছডিয়াম ক্লৰাইড NaCl, খোৱা নিমখ আৰু পানী উৎপন্ন হয়। বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ তলত দিয়া ধৰণে লিখিব পাৰি। কেনেকৈ? NaOH প্লাছ HCl সমান NaCl প্লাছ H2O প্লাছ হিট।
খাৰ এচিড নিমখ পানী তাপ 6 নম্বৰত দিয়া আছে সঁচা হলে টি অৰ্থাৎ ট্ৰু আৰু মিছা হলে এপ লিখা ইয়াৰ প্ৰথম কোশ্চেনটো হৈছে নাইট্ৰিক এচিডে ৰঙা লিটমাছ নীলা কৰে এইটো ফলছ হ'ব অৰ্থাৎ মিছা তাৰ পিছত 2 নম্বৰত দিছে সোডিয়াম হাইড্ৰক্লৰাইডে নীলা লিটমাছ ৰঙা কৰে এইটো হ'ব ট্ৰু অৰ্থাৎ সঁচা তাৰ পিছত 3 নম্বৰত দিছে সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এচিড পৰস্পৰে প্ৰশমিত হয় আৰু লৱণ আৰু পানী উৎপন্ন হয় এইটো সঁচা হ'ব তাৰ পিছত 4 নম্বৰত দিছে সূচক হল এবিধ পদাৰ্থ যিয়ে খাৰ আৰু অম্লৰ দ্ৰৱত বেলেগ বেলেগ ৰং উৎপন্ন কৰে এইটো সঁচা হ'ব দণ্ডক্ষয় বেমাৰ দাঁতত লাগি থকা খাৰৰ পৰা হয় এইটো ইয়াৰ উত্তৰ হ'ব ফলছ অৰ্থাৎ মিছা তাৰ পিছত 7 নম্বৰত দিছে দৰ্জীয়ে তেওঁৰ চাহ দোকানত কেইটামান দুৰ্ভাগ্যক্ৰমে লেবেল নমৰা কোমল পানীয়ৰ বটল বিক্ৰীৰ বাবে ৰাখিলে গ্ৰাহকৰ দাবীৰ বাবে তাক বিক্ৰী কৰিব লগা পৰিল কিছুমান আমলিক কিছুমানে খাৰকীয় আৰু আন কিছুমানে প্ৰশমন পানীয় বিচাৰিলে দৰ্জীয়ে কি পদ্ধতি অৱলম্বন কৰি এইবোৰ গ্ৰাহকৰ পছন্দ মতে বিক্ৰী কৰিব ইয়াৰ উত্তৰ হ'ব দৰ্জীয়ে লিটমাছ পেপাৰ ব্যৱহাৰৰ দ্বাৰা বটলবোৰ চিনাক্ত কৰিব পাৰিব যিটো বটলৰ পানী লিটমাছৰ বৰণ নীলা কৰে সেই বটলবোৰ খাৰকীয় আৰু যিটো বটলৰ পানীয়ে লিটমাছৰ বৰণ ৰঙা কৰে বা নীলা লিটমাছ ৰঙা কৰে সেইবোৰ আমলিক পানীয় লিটমাছ বৰণৰ কোনো সলনি নহলে সেইবোৰ বটলৰ পানীয় প্ৰশমন পানীয় তাৰ পিছত 8 নম্বৰত দিছে ব্যাখ্যা কৰা ইয়াত এত দিছে কি এচিডিটি বাঢ়িলে আমি এন্টাসিড টেবলেট কিয় খাওঁ ইয়াৰ উত্তৰ হ'ব এন্টাসিড টেবলেট হল খাৰৰ দ্বাৰা তৈরি যেতিয়া এচিডিটি বৃদ্ধি হয় খাৰ খালে এই খাৰে অতিৰিক্ত এচিড খাৰে প্ৰশমিত কৰে ফলত এচিডিটি উপশম হয় বিদ দিছে পৰুৱাই কামুৰিলেই কেলামাইন দ্ৰব্য ছালত ঘঁহি দিয়া হয় কিয় ইয়াৰ উত্তৰ হ'ব পৰুৱাই কামুৰিলেই পৰুৱাৰ ছালত ফাৰ্মিক এচিড সুমুৱাই দিয়ে ফলত ছালত বা ছালখনত বিষ হয় কেলামাইন জিংক কাৰ্বনেট নামৰ এবিধ ক্ষাৰকীয় পদাৰ্থ থাকে এই পদাৰ্থই ছালত ঘঁহি দিলেই ফাৰ্মিক এচিডৰ লগত বিক্ৰিয়া ঘটে আৰু তাক প্ৰশমিত কৰে ফলত বিষ উপশম হয় তাৰপিছত চিট দিছে কাৰখানাৰ পৰা ওলোৱা বৰ্জিত পদাৰ্থ কোনো পানীত পেলোৱাৰ আগতেই প্ৰশমিত কৰা হয় কিয় ইয়াৰ উত্তৰ হ'ব কাৰখানাৰ পৰা ওলোৱা বৰ্জিত পদাৰ্থবোৰ হয় আমলিক নহয় ক্ষাৰকীয় যদি ইয়াক পোনে পোনে পানীত পেলাই দিয়া হয় তেতিয়া পানীত থকা মাছ বা অন্য জলজ জীৱবোৰ মৰি যাব গতিকে ক্ষাৰকীয় আৰু আমলিক গুণ পৰীক্ষা কৰি তাক এচিড বা খাৰ ব্যৱহাৰ কৰি প্ৰশমন কৰি লোৱা হয় তাৰ পাছত পানীত পেলাই দিয়া হয় 9 নম্বৰত দিছে তোমাক হাইড্ৰক্লৰিক এচিড সোডিয়াম হাইড্ৰক্সাইড আৰু চেনি পানীৰ 3টা বিকাৰ দিয়া হল তোমাক যদি হালধি দ্বাৰা তৈয়াৰী সূচক দিয়া হয় কিদৰে এই 3বিধ দ্ৰৱক চিনাক্ত কৰিব পাৰিবা ইয়াৰ উত্তৰ হ'ব হালধি সূচকৰে তলত দিয়া বৰণবোৰৰ পৰা দ্ৰব্য 3বিধ চিনাক্ত কৰিব পৰা যায় যে দ্ৰব্যৰ নাম হালধিৰ সংস্পৰ্শৰ বৰণ ইয়াৰ 1 নম্বৰটো হৈছে হাইড্ৰক্লৰিক এচিড নীলা হ'ব হালধিৰ ৰং
2 নম্বৰ সোডিয়াম হাইড্ৰক্সাইড ৰঙা হ'ব 2 নম্বৰটো হালধিৰ ৰঙে থাকিব আৰু 3 নম্বৰত চেনিৰ দ্ৰৱিত থাকিব হালধিৰ ৰং একে হ'ব 10 নম্বৰত দিয়া আছে নীলা লিটমাছ পেপাৰৰ কোনো এটা দ্ৰৱিত ডুবাই দিয়াত ই নীলা হৈয়ে থাকিল দ্ৰৱটোৰ প্ৰকৃতি কেনেকুৱা ব্যাখ্যা কৰা ইয়াৰ উত্তৰত হ'ব এচিডে নীলা লিটমাছ ৰঙা কৰে আৰু খাৰে ৰঙা লিটমাছ নীলা কৰে যেহেতু দ্ৰৱটো নীলা লিটমাছৰ ৰং সলনি কৰিব নোৱাৰিলে গতিকে ই এচিড হ'ব নোৱাৰে দ্ৰৱটো ক্ষাৰকীয় দ্ৰব্য হ'ব 11 নম্বৰ প্ৰশ্নত দিয়া আছে তলত দিয়া উক্তিবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াত প্ৰথম বিকল্পটো দিছে এচিড আৰু ক্ষাৰক উভয়ে সকলো ধৰণৰ সূচকত ৰং সলনি কৰে বিত দিছে যদি এবিধ এচিডে কোনো এবিধ সূচকৰ বৰণ সলনি কৰে এই সূচকে ক্ষাৰ মাধ্যমত বৰণ সলনি নকৰে আৰু চিত দিছে যদি এবিধ ক্ষাৰকে কোনো এবিধ সূচকৰ বৰণ সলনি কৰে সেই সূচকে এচিডৰ মাধ্যমৰ বৰণ সলনি নকৰে আৰু ডিত দিছে এচিড আৰু ক্ষাৰত কোনো সূচকৰ বৰণ সলনি হোৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰশীল তাৰপিছত 1 নম্বৰ আছে ওপৰৰ গোটেই চাৰিটা শুদ্ধ ইয়াত অপচন কেইটা হল আৰু 2 নম্বৰ অপচনটো এ আৰু ডি শুদ্ধ অপচন 3 বি আৰু সি শুদ্ধ আৰু অপচন 4 দিছে মাত্ৰ বি শুদ্ধ ইয়াৰ উত্তৰ হ'ব এ আৰু ডি শুদ্ধ হ'ব